মই আজি আপোনালোকৰ সন্মুখলৈ আকৌ আহিছোঁ এটা কথা বিশেষভাৱে জনাবৰ কাৰণে যে আচলতে জীৱন যুদ্ধত কেনেকৈ আগবাঢ়ি যাব লাগে তাৰে কিছু বিষয় আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ। যে এটা প্ৰবাদ আছে যে লাগি থাকিলে মাগি খাব নালাগে। লাগি থাকিলে মাগি খাব নালাগে যে আমি আমাৰ জীৱনৰ কথা ভালকৈ জানিও বা কেনেধৰণকে জীয়াই থাকিব লাগে সেই কৌশলবোৰ যদি আমি আগতীয়াকৈ আয়ত্ব কৰি ল'ব পাৰোঁ তেনেহ'লে আমি নিশ্চয় আমাৰ জীৱনটো সুখ আৰু আনন্দই পৰিপূৰ্ণ কৰিব পাৰিম। কিন্তু ভাগ্য বিপাকত কি হয় সেইটো ভগৱানেহে জানে। কিন্তু তৎসত্ত্বেও আমি যদি নিয়াৰিকৈ যিকোনো কাম এটাত লাগি থাকোঁ, যিকোনো এটা পৰিকল্পনা কৰি সেই কামটোতে নিয়াৰিকৈ লাগি থাকোঁ তেনেহ'লে নিশ্চয় তাৰ সফলতা মুখ আমি দেখিবলৈ সক্ষম হ'ম। এই জীৱনতেই আচলতে আমি স্বৰ্গৰ প্ৰাপ্তিৰ সুখ অনুভৱ কৰিব পাৰিম। কাৰণ মৃত্যুৰ পিছত মানুহৰ কি হয় সেইটো আজিলৈকে কোনেও ক'ব নোৱাৰে। কেৱল কল্পনাহে সেই কথাবোৰ ব্যাখ্যা কৰা সম্ভৱ। কাৰণ আমি প্ৰাণবায়ু থকালৈকে জীৱনৰ আটাইতকৈ ভাল লগা মৰম লগা কথাবোৰ আলোচনা কৰিব পাৰোঁ। আৰু এই কথাখিনিৰ বাহিৰে আচলতে জীৱনত একোৱেই নাই। নিজৰ প্ৰাণবায়ু থকালৈকে আমি গোটেই পৃথিৱীখনৰ লগত খুব সুন্দৰভাৱে জীয়াই থাকিব পাৰোঁ। আৰু এই প্ৰাণবায়ু যেতিয়া আঁতৰি যায় এই দেহটোক আচলতে প্ৰদূষণমুক্ত কৰিবৰ কাৰণে আমাৰ জীৱিত সকলো লোকেই আচলতে উঠি পৰি লাগে। গতিকে সেইকাৰণে আমি জীয়াই থাকোঁতেই যিমান পাৰোঁ গ্ৰহক আমি সহায় কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে, যাতে আমাৰ দেহটো মৃত্যুৰ পিছত খুব সুন্দৰভাৱে তেখেতলোকে এটা নিৰ্দিষ্ট প্ৰদূষণমুক্ত কৰাৰ লগতে সন্মানেৰে তেওঁলোকক বিদায় দিব পাৰে। ধন্যবাদ।